এজাৰগুৰিৰ পৰা কাৱৈমাৰী সংযোগী জাজিমুখলৈকে যিটো গড়কাপ্তানি পথ, এই পথটোৰ আজি এই জৰাজীৰ্ণ অৱস্থা। পুখুৰী সদৃশ এই দৈনিক ইয়াত দুৰ্ঘটনা হৈ থকাও আমাৰ পৰিলক্ষিত হৈছে। এই ৰাস্তাৰ জৰাজীৰ্ণ অৱস্থা যি হৈছে, আৰু এই বানপানী আমাৰ এজাৰগুৰি অঞ্চলৰ যিখিনি বানপীড়িত অঞ্চলৰ ৰাইজৰ একমাত্ৰ যাতায়াতৰ পথ, কিয়নো বেমাৰী এজন বেমাৰত পৰিলেও তেখেতলোকক উলিয়াই নিবৰ বাবে আমাৰ সমস্যা, আৰু স্কুল কলেজলৈ ছাত্ৰ ছাত্ৰীসকল যাবলৈ অহা যাতায়াতৰ বাবে অসুবিধা হৈছে। এজাক বৰষুণ দিলে আমি এই ৰাস্তাত ওলোৱা সোমোৱা কৰিব নোৱাৰোঁ। উপপথবিলাকো এতিয়া জৰাজীৰ্ণ অৱস্থা। এই ঘাইপথৰ পৰা যিখিনি উপপথ আছে, 30খন গাঁও এই সংলগ্ন হৈ আছে এই আমাৰ গড়কাপ্তানি পথতে। এই 30খন গাঁৱৰ পৰা যিখিনি উপপথ আছে, এই পথবিলাকৰ অৱস্থা এতিয়া জৰাজীৰ্ণ। এই বিধায়িকা বাইদেউক অনুৰোধ জনাইছোঁ, এই ৰাস্তাটো যাতে আমাক সুচল কৰি ৰাইজৰ ওলোৱা সোমোৱাৰ একমাত্ৰ পথলৈ ওলোৱা সুচল কৰি দিয়ে বুলি আমি